মই খুব সঘনাই পাওঁ, মানে ধৰক দিনটোত 10 বাৰ বা এতিয়ালৈকে 100, 200, 300 বাৰ পাওঁ। সেইবোৰ প্ৰশ্নৰ উত্তৰ মই এনেকৈ ভিডিঅ' আকাৰে বনাই অনাটো মই বিচাৰোঁ, কাৰণ তেতিয়া কি হয়, ভিডিঅ' আকাৰে বনাই আনিলে বহুত মানুহে দেখিব আৰু কনচেপ্টবিলাক ক্লিয়াৰ হ'ব। তাৰে ভিতৰত এটা প্ৰশ্ন হ'ল যে মই যদি ছাৰ সদায় অলপ ড্ৰিংক কৰি থাকোঁ, অলপ বুলি কৈছোঁ, কিছুমানেতো অলপ বেছিয়ে খাওঁ বুলি কৈছে, যদি অলপ ড্ৰিংক কৰি থাকোঁ তেন্তে সেই এলকহলে যিহেতু কৰোণা মাৰে, মই যদি সদায় ড্ৰিংক কৰি থাকোঁ মোৰ কৰোণা হোৱাৰ চান্স কম হৈ যায় নেকি? বা দুইজনটো এনেকৈ সুধিছে যে আমি শুনিছোঁ যে এলকহল খোৱা মানুহে, মদ খোৱা মানুহৰ কৰোণা হোৱাই নাই, এইটো সঁচা নেকি? এইটো এটা কথা। 2 নম্বৰ প্ৰশ্নটো এনেকুৱা আহিছে যে সদায় যদি স্মকিং কৰা যায়, এই স্মকিংটোৱে কোভিডৰ এগেইনষ্টত প্ৰটেক্টিভ কিবা এটা কাম কৰে নেকি? আমি শুনিছোঁ। মই দুয়োটা কনচেপ্টৰ বিষয়ে আজি ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো খুব সৰু, চুটি, যদিও প্ৰশ্নবোৰ খুব জৰুৰী, কাৰণ এইবোৰ প্ৰশ্নই মানুহৰ মনত ডাঙৰ এটা প্ৰভাৱ পেলাব, আৰু এইবোৰ প্ৰশ্নৰ উত্তৰ আপুনি যেতিয়া শুনিব মোৰ পৰা, তেতিয়া সেই জ্ঞানেৰে আপুনি কোভিডৰ লগত আৰু ভালকৈ যুঁজিব পাৰিব, হয়নে? চাওক, এলকহল বা স্মকিঙৰ লগত কোভিডৰ প্ৰটেকশ্যনৰ কোনো কনচেপ্ট নাই। আজিলৈকে কোভিড 1.5 বছৰীয়া 2 বছৰীয়া এটা ভাইৰাছ। এই 1.5 বছৰীয়া 2 বছৰীয়া ভাইৰাছটোৰ লগত যিমান সোপা ৰিচাৰ্চ হৈছে, আজিলৈকে কোনো এটা এনেকুৱা ৰিচাৰ্চত প্ৰকাশ পোৱা নাই যে এলকহল খালে কোভিডৰ ভাইৰাছ মৰি যায়, হয়নে? বা আৰু কি খালে? চিগাৰেট খালে। আপুনি ভাবিব পাৰে যে চিগাৰেট খালে হয়তো বা গৰম লাগিব পাৰে, এই গৰমত কোভিডৰ ভাইৰাছটো মৰিব পাৰে, কিন্তু আপুনি জনা উচিত যিটো উত্তাপত কোভিডৰ ভাইৰাছ মৰে, সেই উত্তাপত মানুহটোৱে বাচি নাথাকিব। তাৰমানে ইমান টেম্পাৰেচাৰ লাগে, বুজি পালে? আৰু এলকহল হয়, আপুনি হাতেৰে যদি এলকহল 70% এলকহল যদি আপুনি চুই দিয়ে, তেতিয়া সেইটোৱে ভাইৰাছ মাৰিব পাৰে। কিন্তু আপুনি নিজে ভাবকচোন, আপুনি এতিয়া এলকহল সেৱন কৰিব, সেইটো 70%টো নহয় বাৰু, বহুত কম পাৰ্চেণ্ট থাকে, হয় নাই? লগতে আৰু কি হয়, অকল মুখেৰে নহয়, নাকেৰে, চকুৰে, বিভিন্ন অংশৰে যাব পাৰে ভাইৰাছ। যেতিয়া মুখৰ ভিতৰত সোমাই যাব, নাকৰ ভিতৰত সোমাই যাব, তেতিয়া ভিতৰৰ মিউকাছ মেম্ব্ৰেনটোৱে লগে এবজৰ্ব কৰি লয়। মিউকাছ মেম্ব্ৰেনৰ মাজেৰে ভাইৰাছ লগে সোমাই যাব। এলকহলৰ কাৰণে ৰৈ থাকিব নেকি? সেয়েহে এইটো এটা সম্পূৰ্ণ মিছা এটা কনচেপ্ট, ভুল কনচেপ্ট। কোনোবাই যদি ভাবি আছে মই সদায় এলকহল খাই আছোঁ, মই বাচি আছোঁ, তেন্তে আপুনি ভুল ভাৱ এটা লৈ আছে। ইনফেক্ট মই কওঁ, যিসকলে সদায় এলকহল খাই আছে তেখেতে নিজৰ ইমিউনিটি তললৈ নমাই আছে। আপুনি এলকহল পাৰিলে এইকেইদিন এই কোভিডৰ সময়ত বন্ধ কৰক। আৰু যদি একেবাৰে নোৱাৰে, একদম কম সেৱন কৰক, কাৰণ আপোনাৰ এলকহলে আপোনাৰ ইমিউনিটি তললৈ নমাই আছে। আৰু আপুনি যদি সদায় স্মক কৰে, সেই ধোঁৱাবোৰ ভিতৰলৈ গৈ আপোনাৰ লাংছটোক, আপোনাৰ হাওঁফাওঁ দুটাক বহুখিনি ক্ষতি অলৰেডি কৰি আছে। আপুনি বাকী যিখিনি ভালে আছে বা লাংছ আছে, সেইখিনি লাংছেদি আপুনি কোভিডৰ লগত যুঁজিব লগা হ'ব পাৰে যদি আপোনাৰ কোভিডৰ ইনফেকশ্যন হয়। মই অনুৰোধ কৰিম আপোনাক, আপুনি যিজন মানুহে ভিডিঅ'টো চাই আছে, আপোনালৈ এইটো এটা অনুৰোধ, এই ভিডিঅ'টো আপুনি এনেকুৱা এজন মানুহক দিয়ক যিয়ে সদায় ড্ৰিংক কৰে বা স্মক কৰে। তেখেতক ভয় খুৱাবলৈ নহয়, তেখেতক কওক যে এটলিষ্ট কোভিডৰ সময়খিনিত এইটো ভুল যাতে নকৰে। আকৌ লগ পাম আন এটি ভিডিঅ'ত। তেতিয়ালৈকে সকলো সুস্থ থাকক, সবল থাকক। জয় অসম, জয় হিন্দ, ভাৰত মাতা কি জয়।